মই ৰবিল আলম আৰু আপোনালোকে চাই আছে প্ৰকৃত অসম ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকে জানে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আমাৰ ভাৰতবৰ্ষৰ পৰা চকু দি আছে আৰু সময়ে সময়ে আমাৰ ভাৰতবৰ্ষক এটাক কৰি আছে আৰু ভাৰতবৰ্ষ তাৰ প্ৰত্যুত্তৰ দি আছে। ইমৰান খানে ভাৰতক সময়ে সময়ে আক্ৰমণ কৰি অহাৰ পিছতো ভাৰতে প্ৰত্যুত্তৰ দিয়াৰ পিছতো এইবাৰ আমাৰ অসমত চকু পৰিছে ইমৰান খানৰ। ইমৰান খানে কি ক'লে আমাৰ অসমক লৈ, চাওক আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। হয় বন্ধুসকল, আজি ইমৰান খান আমাৰ অসমত চকু দিছে। অসমত কিয় চকু দিলে সেইটো আপোনালোকে জানিব পাৰিব। ইমৰান খান নিজে নিজৰ টুইটাৰ একাউণ্টত এটা অপপ্ৰচাৰমূলক পোষ্ট কৰিছে। এই পোষ্টটো কি আপোনালোকক মই দেখুৱাই আছো। ইয়াত লিখা আছে ইমৰান খানৰ অফিচিয়েল পেজ, চাব পাৰিছে ইমৰান খানৰ অফিচিয়েল পেজ। ইয়াত লিখা আছে The world cannot begin ignorance as it did at Munich in 1938. The fascist Hindu supremacist design of the Modi government its ethnic cleaning and genocide of Muslims agenda IOJK, that means Jammu Kashmir, in India itself, Assam, ইয়াত অসমৰ কথা উল্লেখ কৰিছে, and beyond into AJK is now covered for all the world to see. ইয়াত ইমৰান খানে স্পষ্টকৈ ঘোষণা কৰিছে, উল্লেখ কৰিছে যে অসমত নেকি মুছলিমসকলক হেৰেছমেণ্ট কৰা হৈছে, মুছলিমক অত্যাচাৰ কৰা হৈছে। এক উৰা বাতৰি তেখেতে অসমৰ বিষয়ে আলোচনা কৰিছে, ইয়াত পোষ্ট কৰিছে। এয়া কোনোদিনো যুক্তিসংগত নহয়। আমাৰ অসমত কেতিয়াও মুছলিমসকল কেতিয়াও তেখেতক কোনো ধৰণৰ হাৰাশাস্তি কৰা হোৱা নাই। এয়া মানে অপপ্ৰচাৰমূলক এটা মন্তব্য কৰিছে। এয়া চাইছে, ইয়াত দিয়া আছে আছাম, ইয়াত দিয়া আছে IOJK, that means জম্মু কাশ্মীৰ ইন ইণ্ডিয়া ইটছেল্ফ, আছাম, ইয়াত অসমৰ কথা স্পষ্টকৈ উল্লেখ কৰা আছে। এতিয়া হয়তো ইমৰান খানৰ চকু আমাৰ অসমত পৰি গৈছে। এইটো পোষ্টত স্পষ্টকৈ তেখেতে উল্লেখ কৰিছে যে অসমত মুছলিমসকলৰ ওপৰত অন্যায় অত্যাচাৰ চলিছে, কিন্তু এইটো কেতিয়াও সম্ভৱ নহয়। বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনিলৈকে। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।